মই এইটো ষ্টিক লৈছোঁ খাবলৈ চ' খাই পেলাই টেষ্ট কৰি চাওঁ কেনেকুৱা লাগিছে চ' তাৰপিছত আপোনালোকক ৰিভিউটো দিম খাই পেলাই কেনেকুৱা লাগিছে তাৰপিছত ৰিভিউটো দিম হেল্ল' ভিউৱাৰ্ছ শ্বিলঙৰ ছেকেণ্ডটো ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ বৰ্তমান আমি আহি আছোঁ এখন পাৰ্কলৈ শ্বিলঙত এখন পাৰ্ক আছে এখন জনপ্ৰিয় পাৰ্ক আছে যিখন শ্বিলঙৰ চিভিলৰ ছাইডতে হয় চ' তাত আহিছোঁ তাত আমি পাৰ্কখন চাম বেছি এতিয়া যিহেতু এতিয়া 4টা বাজিয়ে গ'ল আমাৰ দেৰি হ'লেই অলপ বুলি টেক্সিখন লৈ সোনকালে আহিছোঁ আৰু যিমান পাৰোঁ পাৰ্কখন চাই পেলাই আমি শ্বিলঙৰ যিখন মেইন যিটো ঠাই পুলিচ বজাৰ বুলি কয় পুলিচ বজাৰত আপোনালোকে নিশ্চয় জানেই পুলিচ বজাৰৰ যিখন নাইট মাৰ্কেট সেই মাৰ্কেটখন অলপ ঘূৰিম অলপ এক্সপ্ল'ৰ কৰিম গতিকে আমি টেক্সিত আহিলোঁ এজন দাদা আছে লগত আপোনাৰ নাম কি আহে মাৰু আচ্ছা দাদাৰ লগত আহিছোঁ ভাল মানুহজন আৰু লগত এহে দুটা আছেই গতিকে পাৰ্কত লগ পাই আছোঁ তাৰপিছত আমি পাৰ্কৰ পৰা যাম ডাইৰেক্ট নাইট মাৰ্কেটলৈ পুলিচ বজাৰ ঠিক আছে লগ পাই আছোঁ গাইজ আহি পালোহি পাৰ্কখনত আৰু পাৰ্কখন আমি আহি পোৱাৰ লগে লগে ক্ল'জে কৰিব হ'ল যিহেতু আমি অলপ দেৰিকৈ আহিছিলোঁ 4টা বাজিলে আমি আহোঁতে আৰু 4টা বজাত ক্ল'জিং টাইম হয় গতিকে আমি লাকি আছিলোঁ হয় নাই লাকি হয় নাই আমি লাকি আছিলোঁ সেইটো কাৰণে আমি ফ্ৰী এণ্ট্ৰি পাই গ'লোঁ মানে 10 টকা লয় আডাল্টৰ কাৰণে এণ্ট্ৰি কৰিলে আৰু আমি মানে ক্ল'জ কৰাৰ লগে লগে 10 টকাটো আমি নিদিয়াকৈ ফ্ৰী এণ্ট্ৰি পাই গ'লোঁ গতিকে অকণমান ঘূৰি লওঁ আৰু পাৰ্কখন নামটো কি আছিলে পাৰ্কখনৰ নামটো কি আছিলে হেৰি লেডি হাৰ্ডি পাৰ্কখন নামটো গতিকে অলপ চাওঁ পাৰ্কখন বেছি ইমান নাই সৰু ল'ৰা ছোৱালীও হয় পাৰ্কখন কিন্তু ঠাইটো বহুত ধুনীয়া গতিকে আপোনালোকক অকণমান পাৰ্কখন দেখাওঁ চাই থাকক পাৰ্কখনত ঘূৰিলোঁ কিন্তু চাবলগীয়া ঠাই তেনেকুৱাকৈ ইমান বেছি একো নাই কাৰণ চিলড্ৰেনৰ কাৰণে হয় স্পেচিয়েলি পাৰ্কখনৰ ক্ল'জিং হ'ব হ'ল সেইকাৰণে এই হুইচেল মাৰিয়ে আছে গতিকে যাওঁ আৰু ইয়াৰ পৰা আমি ইয়াৰ নেক্সট ডেষ্টিনেশ্যন পুলিচ বজাৰ যাম পুলিচ বজাৰৰ আমি নাইট মাৰ্কেটখন চামগৈ গতিকে ভিডিঅ'টো চাই থাকক আহি আছিলোঁ আহি থাকোঁতে পাৰ্কৰ পৰা ওলাই পেলাই দেখিলোঁ ষ্ট্ৰীট ফুড আছে ইয়াত क्या क्या है बोल दीजिए आलू चॉप कैप्सिकम पकौड़ा चाउमीन आलू चॉप पकौड़ा चाउमीन ये सब है थोड़ा खा लेते हैं उसके बाद आप लोग से मिलते हैं हिंदी आহি গৈছে আপোনালোকক লগ পাম তাৰ পিছত
আমি কেপচিকাম ফ্ৰাই খাইছোঁ এইটো কেপচিকাম ফ্ৰাই গতিকে খাই চাওঁ কেনেকুৱা টেষ্ট শ্বিলঙৰ ষ্ট্ৰীট ফুড কেনেকুৱা হয়নে খালি নে নৰি খালোঁ কেনেকুৱা পালি টেষ্ট কেনেকুৱা ভালে ঠিকে আছে অ'কে চ' এইটো মই খাইছোঁ ঠিকে আছে কেপচিকাম ফ্ৰাই যিটো আমাৰ অসমতো আছে যোৰহাটতো আছে খাই পেলাই আপোনালোকক লগ পাই আছোঁ কেপচিকামটো ফ্ৰাইটো খালোঁ খালি জ্বলাটো বেছি বহুত পুৰি আছে নাই নাই পুৰা তই জ্বলা খাব নোৱাৰো কি ক'ম কি ক'ব আকৌ তই জ্বলা খাব নোৱাৰ ন তাই সি অলপ আগত পুৰি আছে বুলি ক'লে এতিয়া মই যেতিয়া ভিডিঅ' শ্বুট কৰি পেলাই ক'লোঁ মোক পুৰিছা বুলি সি নোপোৱা কৰিলে লগালগ বাৰু ঠিক আছে নেক্সট আমি বেলেগ ষ্ট্ৰীট ফুড ট্ৰাই কৰিম কেনেকুৱা লাগে চাম এতিয়া আমি পুলিচ বজাৰ ফালে যাম পুলিচ বজাৰ এতিয়া ৰাতি হোৱা নাই গতিকে অলপ পাছত যাম পুলিচ বজাৰ কিন্তু ষ্ট্ৰীট ফুডবোৰ চাই যাওঁ কি পাওঁ আৰু साठ है अच्छा आलू साठ গাইছ আমি পুলিচ বজাৰ পালোহি আহি পেলাই এতিয়া পুলিচ বজাৰত ঠাইবোৰ চাই আছোঁ মাৰ্কেটবোৰ চাইছোঁ কেনেকুৱা আৰু বেলেগ বেলেগ ঠাই পুলিচ বজাৰ চাওঁগৈ মাৰ্কেটখন যথেষ্ট ডাঙৰ হয় ইয়াত চব পোৱা যায় এভৰিথিং আপোনাক যি লাগে তাকে পাই যাব Hah? 100. আহি থাকোঁতে বেলেগ এটা ষ্ট্ৰীট ফুড দেখিলোঁ ইয়াত ফ্ৰাই কৰি থকা আছে পৰ্ক আছে চিকেন আছে গতিকে এটা ষ্টিক ল'ম বুলি ভাবিছোঁ খাই পেলাই টেষ্ট কৰি আপোনালোকক ক'ম কেনেকুৱা লাগে চ' ভিডিঅ'টো চাই থাকক মই এইটো ষ্টিক লৈছোঁ খাবলৈ চ' খাই পেলাই টেষ্ট কৰি চাওঁ কেনেকুৱা লাগিছে চ' তাৰপিছত আপোনালোকক ৰিভিউটো দিম
চ' গাইজ আজি ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ কাইলৈ আকৌ এটা নতুন ব্লগ ষ্টাৰ্ট কৰিম আমি কাইলৈ বেলেগ ঠাইত যাম ফুৰিবৰ কাৰণে তাত আপোনালোকৰ নেক্সট পাৰ্টটোত আপোনালোকে সেইখিনি দেখি থাকিব জাষ্ট এইটো ভিডিঅ'ত আপোনালোকক আমি পুলিচ বজাৰৰ নাইট মাৰ্কেটখন দেখালোঁ আৰু আমি পাৰ্কত সোমালোঁ তেনেকৈ ভিডিঅ'টো সমাপ্ত কৰিম গতিকে সকলোৱে ভিডিঅ'টো যদি ভাল পালে এতিয়া লাইক কৰিব নাপাহৰিব কমেণ্ট কৰিব নাপাহৰিব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ জয় আই অসম জয় অসম জয় অসম এই মুখখন মাতটো বেয়া লাগিছে এখন মুখ খুলিব আকৌ ভালকৈ ঠাণ্ডা বুলি চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ জয় আই অসম